হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভাল, মোৰো ভাল। কাতি বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন জনালোঁ। লগতে সমূহ অসমবাসীক কাতি বিহু শুভেচ্ছা জ্ঞাপন জনালোঁ। কাতি বিহু আজি কেনেকৈ পালন কৰোঁ তাকে অলপ দেখুৱাম। ভিডিঅ' চাই থাকক একেলগে। ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে যিসকল নতুন ছাবস্ক্ৰাইবাৰ তেখেতসকলে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক কৰিব, কমেণ্ট কৰিব। চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনালোকে ভিডিঅ' চাই কিন্তু কমেণ্ট নকৰে। ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিবচোন, ভাল লাগে অলপ, তেতিয়া গম পোৱা হয় ভাল বেয়াটো। আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট নকৰে, কমেণ্ট কৰিব। হেল্ল' গাইছ, এয়া মায়ে চাকি জ্বলাব লৈছে তুলসীৰ তলত। সেৱাই জনাই হৈ বুলি এতিয়া মাহ প্ৰসাদ খাওঁ। এয়া মাহ প্ৰসাদ, কল, নাৰিকল, বুট, মগু, চাহ, মাহ প্ৰসাদ খাম এতিয়া। লগাইছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল পালে শ্বেয়াৰো কৰিব। আপোনালোকে কমেণ্ট নকৰে, কমেণ্টটো কৰিলে ভাল লাগে মনটো। কমেণ্ট কৰিব।